মোৰ বেটাৰ হাতত এটা মানে পোক দিছিলোঁ মই পলু পকা এয়া ই ভয়ে নাখায় তো হেল্ল' গাইজ মোৰ বেটা আৰু ইপিনে মই আপোনালোক বস্তু এটা দেখুৱাম বুলি ভাবিছোঁ আজি ৰাতিপুৱা মানে জাষ্ট শুই উঠিছোঁহে মই এয়া পলু পকা কোনে পলু পকা পোহ আৰু কোনে খাই পাইছোঁ কোনে খোৱা নাই কমেণ্ট কৰি জনাবচোন কি বুলি কয় আৰু খাই কিন্তু বহুত ভাল লাগে দেই এয়া চাওক না পলু পকা লাটা পকা নে কি কয় লাটা পোক পলু পোক আৰু এইবোৰ হৈছে এৰাপাত চাই কিছুমানে চিনি নাপাব চাগে কিছুমানে পাব এয়া এৰাপাত এয়া আৰু এয়া পলু লাৰিবলৈ কিবালিকে লাগে দেই একদম সি গা চা কিবালিকে লাগে মানে এয়া এতিয়া পাতটো চেঞ্জ কৰিব লাগিব মানে এইবোৰ হেৰি কৰে যে খাই মানে উলিয়াই পেলাই থাকেতো সেইটো কাৰণে মানে এইটো চফা কৰি থ'ব লাগে আৰু ইপিনে আছে আমাৰ বেটা মোৰ বেটাক চাবচোন আপোনালোকে কিমান দুষ্ট এয়া ইপিনে চা এয়া ইপিনে চা একদম মানে জাষ্ট শুই উঠিছোঁহে মই মুখ চুখ ধুৱাই নাই এনেকৈ ভিডিঅ' বনোৱা আৰম্ভ কৰিছোঁ আজি ৰাতিপুৱা ব্লগ চুৰো আজি দিনটো কেনেকুৱাকৈ কটাও তাকে আপোনালোক দেখুৱাম তো চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে তো টেন কুকুৰ কালো ইয়াৰ নামটো মই কালো বুলি ৰাখিছোঁ মই ইয়াৰ একদম মজা আছে মোৰ বেটা মানে ইমান চাই ন কুকুৰটো একদম মানে এক পালি মানে ওচৰত মানে যিমান কান্দিলেও মানে চুপ হৈ দিয়ে মানে সেইটো কাৰণে এইটো মই আনিছোঁ মানে পুহিবৰ কাৰণে কালো ইয়াদা তো গাইছ এতিয়া আমাৰ আলহী আহি পাইছে এজন মানে আলহী মানে হৈছে এয়া হৈছে মোৰ ভণ্টি যিহেতু গাঁৱতে বিয়া হৈছে তাৰমানে কি বুলি কয় এনেই আজি ঘৰত অকণমান ফুৰিব আহিছে এনেই নাহে বাৰু বহুত দিন এমাহমান হ'ল চাগে অহা নাছিলে আজি আহিছে তাকে এয়া হৈছে মোৰ ভনী জোৱাই কিন্তু এই ৰাস্তাতে আছে মানে এইপিনে এতিয়া ৰাস্তাত কি বকি আছে কি বকি আছো ৰাস্তাত কচোন এই ভিডিঅ'ত কচোন কি ভিডিঅ'ত ভিডিঅ'ত কি বুলি কৈ আছে গাইজ ভিডিঅ' বনাবলৈ লাভ নাই বাদ দে বুলি কৈ আছে প্ৰথমত চবেই ক'বই ন আৰু এতিয়া দুটা মোৰ ৱাইফ আৰু ইপিনে মোৰ ভণ্টি মানে যিহেতু অহা নাছিলে দুদিনমান আজি লগ পাইছে কি হ'ল মেল যে পাতি আছে সিহঁতে কি আনাৰস খোৱা কিবা আম খোৱা কিবা আপেল খোৱা সেইটোৱেই জানে মুঠতে কি হয় যে গল্প ওলাইছে ন তো গাইছ এতিয়া কি ক'ম আজি মানে ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ আৰু কি মানে কণ্টেণ্টেই বিচাৰি নোপোৱা হৈছে মই ভিডিঅ' দিবৰ কাৰণে সেইটো কাৰণে ভিডিঅ' মানে ভাবি কি দিম তেনেকৈ মানে থাকি গৈ আছে বাকী যিয়ে নহওক মানে মই কি বুলি কয় আজি আমাৰ ঘৰখন অকণমান আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ যিহেতু ভঙা চিঙা ঘৰ সেইটো কাৰণে ইমান দিন দেখুওৱা নাছিলোঁ মই তথাপিও বাৰু এদিন হ'ল দেখুৱামেই বুলি ভাবি আছিলোঁ বা তথাপিও আজি দেখুৱাই দিম আজি আমাৰ ঘৰটো একদম ভঙা চিঙা ঘৰ যাতে আপোনালোকে নাভাবিব ইমান হেৰিবোৰ মুখ বুলি লাজ নিদিব আৰু যেনিবা মই এতিয়া দেখুৱাম বাৰু ঘৰটো বাকী এতিয়া তাৰ আগতে সেইটো মই এতিয়া জাষ্ট সোমাই আহিলোঁ যে সেইটো আমাৰ মানে ৰাস্তা এইটো আলি হয় ৰাস্তা হয় আপ ডাউন কৰে এইটো মানে পকী ৰাস্তা হয় বাকী তাৰপৰা সোমাই আহিলে এইটো আমাৰ ঘৰ এখন প্ৰথম এইটো আমাৰ গেট টিঙৰ যিহেতু গেট এই গেটখন মই নিজে বনাইছোঁ গেট আৰু ইয়াত যিমান টিঙৰ বাউণ্ডাৰী আছে ন এই বাউণ্ডাৰীবোৰ মই নিজে দিয়া হয় এইবোৰে এই বাউণ্ডাৰী অল বাউণ্ডাৰী বাকী এতিয়া এনেকৈ সোমাই আহি সেইটো বাৰু এতিয়া বনাই আছোঁ সেইটো কি দেখুৱাবি সেইটো এতিয়ালৈকে মানে দেখুৱাব সেই যোগ্যতা হোৱা নাই তাৰপিছত আমাৰ প্ৰথম ঘৰটো ডাঙৰ ঘৰটো মানে ইয়াত এটা ঘৰ আছিলে ডাঙৰ ঘৰ আছিলে ইয়াৰ পৰা তালৈকে আছিলে একদম এই যিটো নেকি টিঙৰ বেৰ আছে ইপিনে বাউণ্ডাৰী তালৈকে আছিলে দীঘল তাৰপিছত এইটো ঘৰটো বনোৱাৰ বাবে মানে এতিয়া এইটো ভাঙি দিব লগা হৈছে তাৰপিছত ভাঙি দি মানে এইটো আমাৰ কেঁচা ঘৰ এনে বাঁহৰ টুকটাককৈ চলি আছোঁ তাৰপিছত এইটো এটা ৰুম ইয়াত মানে এইটো টিভি ৰুম হয় বৰ্তমান লাইন আছে নাই জানো আন্ধাৰ মুন্ধাৰ হ'ব চাগে লাইন আছে মানে
লাইন আছে কিন্তু তথাপি ইমান ভালকৈ চিনি নাপায় এইটো টিভি ৰুম দেই ইমান ভালকৈ নেদেখুৱাওঁ আজি কোৱালিটি ভাল হোৱা নাই তাৰপিছত আজি মানে বতৰটো একদম ডাৱৰীয়া হৈ আছে বৰষুণ দিবতো আৰু ইপিনে এইটো গমেই পাইছোঁ এইখন মোৰ তাৰপিছত ইপিনে আমাৰ ৱাইফ ৰিজু এতিয়া যাব মোৰ বেটাক মানে বেজি দিব কি বেজি কৰিতো নাজানো তাৰপিছত এইটো দেখুৱাইছোঁ এইটো মন্দিৰ এই মন্দিৰটো ময়ো বনাইছোঁ দেই এইটো ময়ো বনাই দিছোঁ মানে একদম মজাকৈ মানে কিনো যেনেকুৱা এনেকুৱা ঘৰ চেম টু চেম এনেকুৱা বনাই দিছোঁ মানে সৰুকৈ এইটো আমাৰ শিৱ পূজে মানে আমাৰ তাৰপিছত আহি এইটো হৈছে পাকঘৰ এই দুটা হৈছে পাকঘৰ নোসোমাওঁ আজি কি সোমাবে পিছত দেখুৱাম বাৰু এইটো টিউবৱেল দমকল তাৰপিছত আৰু কি দেখুৱাম ইয়াতে জুই পোৱা পাওঁ দেই ইয়াত জুই পোৱা আমি তাৰপিছত আৰু মানে কি বৰ্তমান মেইন কথা হৈছে কি এইটো যে ঘৰটো দেখিছোঁ ন এইটো ঘৰটো মানে একদম এনেকুৱা লাগে যেন কিবা গৰু ছাগলী যেন থাকে নেকি ন বাট নহয় গৰু ছাগলী নাথাকে ইয়াত মানুহে থাকে ইয়াত থাকে আমাৰ মা মানে বৰ্তমান সি নাই আমাৰ মা থাকে ইয়াত তাৰমানে যিহেতু এইটো ৰুমটোতো আছে টিভি ৰুমটো আছে বাৰু খালী তথাপিও নাথাকে মা মানে যিহেতু এইটো ঘৰটো ভাঙিছিলোঁ আমি এইটো বনাম বাবে সেইটো মানে ইয়াত মানে বৰ্তমান জেগাটো ঠেক হৈ আছেতো সেইটো কাৰণে সেইটো ৰুমত তাত থাকে মানে বাকী এইটো ঘৰটো মই 4 ৰুমৰ বনাই আছোঁ দেই 4 ৰুমৰ চাওঁচোন কেতিয়া কমপ্লিট কৰিব পাৰোঁ কিন্তু টকা পইচা অলপ শ্বৰ্ট হোৱাৰ বাবে মই এইকেইদিন মানে গেপছ দিব লগা হৈছে ঘৰটো অলৰেডি বস্তু গোটেইখিনি আনি থোৱা আছে মানে ঘৰটোৰ বাবে অনলি টিংপাতৰ বাদে বাকী টিংপাতখিনি অনা নাই বাকী চব বস্তু ইয়াৰ কাঠ চাঠ ওপৰত যিমান লাগে টোটেলি গোটেই আনি থোৱা হৈছে এতিয়া আৰু কি ক'ম ভিডিঅ'টোতো দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ আজি একদম ছুটিকৈ দিছোঁ মানে বাকী এতিয়া আমাৰ বেটা যাব বেজি দিবৰ বাবে টোপনি গ'ল টোপনি গ'ল এতিয়াই খেলি আছিলে বাকী এইটো আমাৰ ৰুমটো ইপিনে আছে হা এইটো মোক আইনাত দেখি আছে চাগে এইটো গামোচা পিন্ধি আছোঁ এইখন গামোচা বাকী আৰু কি ক'ম গাইজ টুকি হ'বলৈ আৰু বেছি নালাগে মাত্ৰ 170টা নে 80টা লাগে চাগে তো প্লিজ সকলোকে কৈছোঁ ভিডিঅ'টো যদি পাৰে অকণমান শ্বেয়াৰ কৰি দিব আৰু যদি কোনোবা মোৰ চেনেলত নতুনকৈ আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই ল'ব যাতে এনেকুৱা আগলৈ মানে ভাল ভিডিঅ' দিব যদি দিওঁ চাব যদি বেয়া লাগে একো নাই ডিছলাইক মাৰি যাব তাত ন' প্ৰব্লেম সেইটো মই বেয়া নাপাওঁ যিটো ভাল লগা বস্তুৱে চাব ন বেয়া যদি বেয়াই লাগে সেইটো চাই কোনে চাব ময়ো নাচাওঁ নিজে এতিয়া অৱশেষত কৈছোঁ কি আছিলে পাহৰি থাকিলোঁ अबे जल्दी बोल कल सुबह पनवेल निकलना है মানে অৱশেষত কৈছোঁ কোনোবা যদি মোৰ ছাবস্ক্ৰাইবাৰৰ পৰা যদি কোনোবা যদি জানো ভিডিঅ'ৰ যদি অকণমান কণ্টেণ্টৰ বিষয় বা কিবা মানে কেনেকুৱা ভিডিঅ' দিলে ভাল হ'ব প্লিজ কমেণ্ট কৰি জনাবা মই নিশ্চয় আপোনালোকৰ কমেণ্টবোৰ পঢ়িম বাৰু যাতে মই সুযোগ পাওঁ অকণমান ভিডিঅ' বনাবৰ বাবে যিহেতু মই মানে কণ্টেণ্ট বিচাৰি পোৱা নাই আশা কৰিছোঁ আপোনালোকে যাতে মোক ভাল অলপ মানে কথাবোৰ জনাই দিব বুলি আশা কৰিছোঁ বাকী যিয়ে নহওক আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিম বুলি ভাবিছোঁ কাৰণ কণ্টেণ্টেই নাই আজিলৈ বাই তেতিয়ালৈকে নেক্সট ভিডিঅ' লগ পাম